অলপ ব্যক্তি কাম কৰি পেলাই টকা ঘটি আছে ৰিটায়াৰমেণ্টৰ পিছত বেছিদিন জীয়াই নাথাকে ডাঙৰ ডাঙৰ বেমাৰ লাগে তাৰ যোনবোৰ গেছৰ গুণ সেই গেছৰ গুণটোৱে ডাঙৰ ডাঙৰ বেমাৰ কৰে মানে টকাখিনিও খৰচ হৈ যায় ক'ত স্বাস্থ্য ল'বলৈ ভাবিছে ইটো সিটো পৰিপূৰক হয় নাই পৃথিৱীত এনেকুৱা কোনো মঞ্চই নাই পৃথিৱীত এনেকুৱা কোনো প্লেটফৰ্মেই নাই যোনটোৰ দ্বাৰা আপুনি দুইটা বস্তু সমানুপাতিকভাৱে আঁকোৱালি ল'ব পাৰে জবৰদস্ত এটা ক্লেপিং কৰক যোনটো অনুষ্ঠানৰ কথা ক'বলৈ গৈছোঁ সেইটোৱে আপোনাক দিব পাৰে দুইটা বস্তু একেলগে ঠিক আছে সুখ বোলা বস্তুটো আপোনাক কি বুলি কৈছিলোঁ যি আছে তাক যদি আমি প্ৰাধান্য দিওঁ এজন ব্যক্তিয়ে সুখী আৰু যি নাই তাক যদি প্ৰাধান্য দি থাকে সেইজন ব্যক্তিয়ে দুখী জীৱন হয় নহয় আৰু আমি যদি চাওঁ সপোন সকলোৰে আছে নাই সপোন নাথাকিলে আমি জীয়াই নাথাকোঁ আৰু সপোনখিনি আমি সকলোৱে পূৰণ কৰিব পাৰিছোঁনে সকলোৱে ডাঙৰ সৰু বিভিন্ন ধৰণৰ সপোন আছে আজি যাৰ একোৱেই নাই তেওঁ চাইকেল এখনৰ কথা ভাবে যাৰ চাইকেল আছে তেওঁ বাইকখনৰ কথা ভাবে হয়নে নহয় দিনক দিনে সপোনটো ডাঙৰ হৈ গৈ থাকে সপোনৰ কেতিয়াও শেষ নহয় আজি যাৰ মাটি বাৰী সম্পত্তি বহুত আছে বহুত লাখ লাখ কোটি টকা মালিক তেওঁ মংগল গ্ৰহত মাটি কিনিবলৈ চিন্তা কৰে হয় নহয় বাৰু সপোন কেতিয়াও শেষ নহয় আৰু সপোন সদায় বৃদ্ধিয়ে হয় সপোন কেতিয়াও ঠেক নহয় ঠিক আছে তো সেই সপোনখিনি আমি পাবৰ কাৰণে আমি কি কৰিব লাগিব উপাৰ্জনৰ পথটো আমি ডাঙৰ কৰিব লাগিব যদি আমাৰ উপাৰ্জনৰ পথটো ডাঙৰ নহয় আমি সপোনখিনি পাব পাৰিম জানো কিছু সংখ্যক ব্যক্তিয়ে কিন্তু নিজৰ জীৱনৰ কিছু সংখ্যক সপোন পূৰণ কৰিব পাৰে কিছু সংখ্যক ব্যক্তিয়ে নিজৰ জীৱনৰ একো সপোনেই পূৰণ কৰিব নোৱাৰে এটা কাৰণে পাৰে আৰু এটা কাৰণেই নোৱাৰে পঢ়াসকলে এইটো কাৰণেই পাৰে তেওঁলোকৰ অৰ্থনৈতিক দিশটো টনকিয়াল আৰু নোৱাৰাসকলে এইটো কাৰণেই নোৱাৰে তেওঁলোকৰ অৰ্থনৈতিক দিশটো টনকিয়াল নহয় কথাখিনি হয়নে নহয় তো জবৰদস্ত এটা ক্লেপিং কৰক টকা পইচা সা সম্পত্তি আমাক সকলোকে লাগে কিন্তু টকা পইচা উপাৰ্জনৰ পথ কিন্তু আপোনাৰ চাৰিটাই আছে আৰু তাৰ ভিতৰতে এটা উপাৰ্জনৰ পথ যোনটো চোৱাৰ পিছত মোৰ মাইণ্ড ছেটটো চেঞ্জ হৈ গৈছিলে সেইটো হৈছে পেচিভ ইনকম বহুতে চাগে বুজি পোৱা নাই ইনকমটো আমি কৰি আছোঁ কিন্তু পেচিভ ইনকম এজনে কি কথা ক'লে তো পেচিভ ইনকম এনেকুৱা এটা ইনকম দ্য ইনকম ডেট নেভাৰ ইণ্ড যোনটো ইনকম পৃথিৱীত কেতিয়াও সমাপ্তি নহয় সেইটোকে কয় পেচিভ ইনকম লাগে নালাগে তেনেকুৱা ইনকম লাগে যোনটো কেতিয়াও সমাপ্তি নহয় আজি কোনোবা কৰোৰপতি বহি থাকিব পাৰে বা কৰোৰপতি খানদানৰ ব্যক্তি থাকিব পাৰে সেইটো ডাঙৰ কথা নহয় তোমাৰ ইনকমটো শেষ হ'বনে নহয় বা সদায় আহি থাকিব নাই সেইটোহে ইম্পৰ্টেণ্ট হয় নহয় তো তেনেকুৱা এটা ইনকমৰ বিষয়ে যদি চাওঁ তেতিয়াহ'লে আমি এটা সমীক্ষাৰ দ্বাৰা আগবঢ়াব লাগিব এই সমীক্ষাটো মই আগবঢ়োৱা নহয় ৰবাৰ্ট টি কিয়ছাকি জাপানৰ এজন অৰ্থনীতিবিদ তেখেতে আগবঢ়াইছিলে আৰু তেখেতে কৈছে কি পৃথিৱীত উপাৰ্জনৰ পথ মাত্ৰ চাৰিটাই আছে আচৰিত কথা নহয়নে ব্ৰইলাৰ কটাজনকো ভাবিছিলোঁ ৰিক্সা চলোৱাজনকো ভাবিছিলোঁ বিভিন্ন পথ আছে বুলি ভাবি আছিলোঁ কিন্তু এই সমীক্ষাটোৱে কিন্তু মোৰ চিন্তাধাৰাখিনি সলনি কৰি দিলে নিশ্চয় মই আশা কৰোঁ আপোনালোকৰ চিন্তাধাৰা সলনি কৰিব চাৰিটা পথৰ প্ৰথমটো পথ হ'ল চাকৰি যিমান ব্যক্তি পৃথিৱীত চাকৰি কৰি আছে তেওঁলোকক এটা কেটেগৰীত ৰখা হৈছে আৰু দ্বিতীয়টো হ'ল কি আপোনাৰ চেল্ফ এমপ্লয়ী বা চেল্ফ প্ৰফেশ্যনেল নিজৰ পেটটো মানে ভৰাবৰ কাৰণে বা পৰিয়ালটোক পোহপাল দিবৰ কাৰণেই চাকৰি নকৰি তেওঁ কিবা এটা বেলেগ বৃত্তি বাছি ল'লে তেখেতসকলে কৈছে চেল্ফ এমপ্লয়ী বা চেল্ফ প্ৰফেশ্যনেল ঠিক আছে আৰু 3 নম্বৰ উপাৰ্জনৰ পথটো হৈছে বিজনেছ আৰু বিজনেছ বুলি ক'লে আমি কি বুজোঁ বিজনেছ বুলি ক'লে আমি এনেকৈ ধৰণে ভাৱ এটা হয় যে ভাল দোকান এখন খুলি লৈছে তেখেতে বিজনেছ কৰিছে ঠিকা ঢকলি কেইটামান কৰিছে তেখেতে বিজনেছ কৰিছে হয়নে নহয় ময়ো তেনেকৈ ভাবি আছিলোঁ আৰু সেইকাৰণে কিবা নহয় কিবা তেনেকুৱা ধৰণৰ ব্যৱসায়ৰ লগতো জড়িত হৈ পৰিছিলোঁ এটা সময় চাকৰি কৰি আছিলোঁ তেনেকুৱা ব্যৱসায়ৰ লগত জড়িত হৈ পৰিছিলোঁ কিন্তু বুজা নাছিলোঁ যে আচল বিজনেছ তো আচল বিজনেছ ৰবাৰ্ট টি কিয়ছাকি ছাৰে কৈছে সঁচা অৰ্থত বিজনেছ সেইসকল ব্যক্তিক কোৱা হয় বা বিজনেছমেন সেইসকল ব্যক্তিক দৰ্শোৱা হয় যিসকলে নিজৰ তলত হাজাৰ হাজাৰ ব্যক্তিক কৰ্মসংস্থাপিত কৰি ৰাখিব পাৰে হাজাৰ হাজাৰ ব্যক্তিক আমি কামত খটুৱাই ৰাখিব পাৰিব লাগিব তেওঁলোককে বিজনেছমেন বুলি আখ্যা দিছে আৰু তেনেকুৱা যদি ব্যক্তি চাওঁ তেতিয়াহ'লে কোম্পানীৰ মালিক হ'ব লাগিব হয়নে নহয় আৰু 4 নম্বৰ ৰাস্তাটো হৈছে আপোনাৰ কি ইনভেষ্টৰ বা ইনভেষ্টমেণ্ট কাক কোৱা হৈছে যি বজাৰখনত বস্তুৰ লেনদেন নকৰে টকা পইচাৰে লেনদেন কৰে বজাৰখনত টকা মেলি দিয়ে আৰু টকাৰ বলি টকাকে আয়ত্ব কৰে তেওঁলোকক কোৱা হৈছে ইনভেষ্টৰ উদাহৰণ যদি দিওঁ বেংক ছেক্টৰ ইঞ্চুৰেঞ্চ ছেক্টৰ ফাইনেন্স ছেক্টৰ আৰু ইণ্ডিয়াত কিছু সংখ্যক ইনভেষ্টৰ এনেকুৱাও আছে মোটামুটি মই গম পোৱা মতে 7জন মানহে ইনভেষ্টৰ আছে ভাৰতবৰ্ষত যি ডাঙৰ ডাঙৰ কোম্পানী খুলিবলৈ ইনভেষ্টমেণ্ট কৰে যাক কয় ৰিয়েল ইষ্টেট ইনভেষ্টৰ তো তেনেকুৱা ব্যক্তিসকলক এটা ভাগত ৰখা হৈছে আৰু পৃথিৱীত এই 4টা ৰাস্তাত থাকি উপাৰ্জন কৰে চোৰ ডকাইতকেইটা ক'ত সোমাই থাকিব আপোনালোকে চিন্তা কৰিছে মনটো মাৰি দিছে সেইকাৰণে মই অকণমান ধেমালি কৰিবলগীয়া হৈছে চোৰ ডকাইতকেইটা সোমাই আছে ক'ত চেল্ফ প্ৰফেশ্যনেল কেটেগৰীটোত সোমাই আছে আৰু এই 4টা ৰাস্তাক ৰবাৰ্ট টি কিয়ছাকি ছাৰে দুটা ভাগত বিভক্ত কৰি কোনফালে কিমান মানুহ আছে চালে প্ৰথম কথাটো হ'লে 4টা ৰাস্তা কি উপাৰ্জনৰ পথ এজন ব্যক্তিৰ উপাৰ্জনৰ পথ আৰু তাক দুটা ভাগত বিভক্ত কৰিলে ইএছক এটা ভাগ কৰিলে বিএক এটা ভাগ কৰিলে আৰু ভাগ কৰি চালে
কোনফালে কিমান সংখ্যক পৃথিৱীৰ মানুহ আছে বৰ্তমান পৃথিৱীৰ জনসংখ্যা কিমান নিশ্চয় আমি নাজানো হয়নে নহয় তো পৃথিৱীৰ জনসংখ্যা বৰ্তমান 700 কোটি জনসংখ্যাৰ ভিতৰত কোনফালে কিমান আছে তাক চোৱা গ'ল তেতিয়া দেখিলে কি পৃথিৱীখনৰ 95% জনসংখ্যাই এই দুটা কাম কৰি উপাৰ্জন কৰে আৰু পৃথিৱীৰ 5% জনসংখ্যাইহে বিজনেছ বা ইনভেষ্টমেণ্ট কৰি পেলাই উপাৰ্জন কৰে মানে না মানে আমি সকলোৱে মানো আৰু যেতিয়া আমি জনসংখ্যাটো ভাগ কৰি চালোঁ তেতিয়া কিন্তু আমি বেলেগ এটা বস্তু দেখা পালোঁ হয়নে নহয় 95 এফালে আছে 5% এফালে আছে যেতিয়া আমি টকা পইচা ভাগ কৰি চালোঁ বা ৰবাৰ্ট কিয়চাকিয়ে যেতিয়া তেওঁলোকৰ অৰ্থনৈতিক দিশটো চালে ধন টকা পইচা সা সম্পদ প্ৰথমে পৃথিৱীৰ মানুহখিনি ভাগ কৰি চালে তাৰপিছত চালে কি কাৰ ফালে কিমান উপাৰ্জন আছে সা সম্পত্তি আছে তেতিয়া কি দেখিলে এটা উল্টা দেখিলে সেইটোৱে কি দেখিলে 95% মানুহৰ ওচৰত পৃথিৱীখনৰ সা সম্পত্তি টকা পইচা 5% আছে আৰু 5% মানুহৰ ওচৰত পৃথিৱীখনৰ টকা পইচা সা সম্পত্তি 95% আছে হয়নে নহয় কথাটো মানে না মানে মুকেশ আম্বানীৰ পুতেকৰ বিয়াত মুকেশ আম্বানী ইনকমৰ 1% খৰচ কৰিছিলে মানে 5,000 টকা খৰচ কৰিছিলে আৰু মুকেশ আম্বানীৰ সা সম্পত্তি যদি চাই মানে 5 লাখ কোটি টকাৰ তেওঁ মালিক কিমান টকা 5 লাখ কোটি টকাৰ তেওঁ মালিক আৰু তেওঁ পুতেকৰ বিয়াত 1% খৰচ কৰিছিলে 5,000 কোটি টকা এই কথাটো কেলে দৰ্শাই আছোঁ গম পায় চালা পাকিস্তান দেশখনৰ সৰ্বদেশখনৰে আপোনাৰ GDP নহয় 5,000 কোটি টকা গোটেই পাকিস্তানখনৰ GDP নহয় 5,000 কোটি টকা সেইকাৰণে আপোনালোকক মই কথাটো বুজাবৰ কাৰণে কৈ আছোঁ তো এতিয়া চাওক এইফালে বেছি টকা পইচা আছে আপোনালোকে মানি ল'লে মানিছে নাই ইয়েছ বা নো ক'ব এইফালে পৃথিৱীখনত কম টকা পইচা সা সম্পত্তি আছে তো এই পাৰ্থক্যটো কিয় হৈছে ৰবাৰ্ট কিয়চাকিয়ে বহুত ধুনীয়াকৈ দেখুৱাইছে প্ৰথম কথাটো হ'ল এইফালে ব্যক্তিসকলে ইণ্ডিভিজুৱেলি এফৰ্ড কৰে অকলে কাম কৰে এজন ব্যক্তিয়ে অকলে কিমান সময় কাম কৰিব পাৰিব 8 ঘণ্টা 10 ঘণ্টা 12 ঘণ্টা 24 ঘণ্টা এটা দিনত 24 ঘণ্টা থাকে তাতকৈ বেছি নাথাকে 24 ঘণ্টাহে কাম কৰিব পাৰিব আৰু আমাৰ মানুহখিনিয়ে উপাৰ্জন কিহৰ ভিত্তিত কৰে কোৱালিফিকেশ্যনৰ ভিত্তিত কৰে নে কোৱালিফিকেশ্যনৰ ভিত্তিত তেওঁলোকে ইনকম নকৰে তেওঁলোকৰ ৰেটটো নিৰ্ধাৰণ কৰা হয় ৰেটটো বন্ধা হয় কিন্তু ইনকমটো তেওঁ দিয়া সময়টোৰ ভিত্তিত কৰে আৰু এজন মানুহে যদি অকলে সময় দি থাকে জীৱনত কিমান সময় দিব পাৰিব বা এটা দিনত কিমান সময় দিব পাৰিব 8 10 12 ঘণ্টাহে দিব পাৰিব সেইকাৰণে এইফালে থকা ব্যক্তিসকলৰ উপাৰ্জনটো কৈছে লিমিটেড ইনকম মানে 24 ঘণ্টাৰ তলত যি মানুহে কাম কৰি পেলাই বা যি মানুহে সময়টো ব্যৱহাৰ কৰি পেলাই উপাৰ্জন কৰে তেওঁলোকৰ উপাৰ্জনটো কৈছে লিমিটেড ইনকম আৰু এই ইনকমটোক কোৱা হৈছে এক্টিভ ইনকম এক্টিভ মানে কাম কৰি থাকিব লাগিব তেতিয়া পইচা আহিব যোনদিনাখনেই কাম কৰা আপুনি বন্ধ কৰি দিব সেইদিনাখনৰ পৰা আপোনাৰ উপাৰ্জনৰ পথ কিন্তু বন্ধ হৈ যাব হয় নহয় তো সেইটোৱে কৈছে এক্টিভ ইনকম এইসকল ব্যক্তিয়ে কি কৰে বিজনেছ ইনভেষ্টৰসকলে টিম ৱৰ্ক মানে প্ৰথমে কৈছোঁ কাক আখ্যা দিয়া হৈছে হাজাৰ মানুহক যোনে কামত নিয়োগ কৰি ৰাখে তো এটা কোম্পানীৰ কথাহে আমি আলোচনা কৰোঁ এটা কোম্পানীয়ে ধৰি লওক 1000 মানুহক কামত নিয়োগ কৰি চাকৰিত ৰাখিছে তাৰমানে তো 1000 মানুহে এটা দিনত কিমান সময় কাম কৰিলে এজনে যদি 8 ঘণ্টাকৈ কৰে 1000 ব্যক্তিয়ে কিমান কৰিলে 8000 ঘণ্টা হয়নে নহয় তো 24 ঘণ্টাটোতকৈ বাঢ়িল নে কমিল বাঢ়িলে তো সেই উপাৰ্জনটোকে কৈছে আনলিমিটেড ইনকম আৰু এই ইনকম কৰা পদ্ধতিটোক কৈছে পেছিভ ইনকম যোনটো ইনকম জীৱনত কেতিয়াও শেষ নহয় আপোনাৰ আয়টো জীৱনটো শেষ নহয় পিছৰ জীৱনতো কেতিয়াও শেষ নহয় পেছিভ ইনকম আপুনি কাম কৰিলেও পাব কাম নকৰিলেও পাব জীয়াই থাকিলেও পাব জীয়াই নাথাকিলেও পাব দুটা কোম্পানীৰ নাম কমকৈ বুজি পাব কাৰণ সেইকেইটা পপুলাৰ কোম্পানী ধীৰুভাই আম্বানীক চিনি পাইছিলে নামহে শুনিছোঁ ক'ত চিনি পায় হয় নহয় তো ধীৰুভাই আম্বানী ঢুকাই গ'ল ৰিলায়েন্স মৰি গ'ল নেকি নাই মৰা জামছেদজী টাটা নাম শুনিছিলে জামছেদজী টাটা নাইকিয়া হৈ গ'ল কোম্পানী মৰি গ'ল নেকি তাৰমানে টকা পইচা আহি থকাৰ ৰাস্তাটো তেওঁলোকে তৈয়াৰী কৰি থৈছে সেইটো এটা জাষ্ট মই এটা উদাহৰণ দিছোঁ পেছিভ ইনকম এনেকুৱা হাজাৰ উদাহৰণ আছে পৃথিৱীখনত আছে নাই তো পেছিভ ইনকম লৈ থকা মানুহ আছে তাৰমানে পৃথিৱীত যোনটো ইনকম কেতিয়াও শেষ নহয় তো এতিয়া আপোনালোকক পেছিভ ইনকম লাগে নে এক্টিভ ইনকম লাগে পেছিভ ইনকম লাগে নোকোৱাসকলক নালাগে নি এইটো গাৰাণ্টি আছে যদি আপুনি পেছিভ ইনকমত থকা ব্যক্তি হ'লহেঁতেন নহয় এখন চেমিনাৰত আহি বহি নাথাকে যদি পেছিভ ইনকমত সঁচাকৈ ব্যক্তি হ'লহেঁতেন আপোনাক আমি এপইণ্টমেণ্ট ল'বলগীয়া হ'লহেঁতেন বা আমাৰ ভয় ব্যক্তিক আপুনি ভাৱে নিদিলেহেঁতেন কাৰণ আছে এক্টিভত লাগিব কিন্তু পেছিভে লাগে নালাগে তো যদি পেছিভ ইনকম লাগে তেতিয়াহ'লে জবৰদস্ত ক্লেপিং কৰক আমি কি কৰিব লাগিব আমি বিজনেছ কেটেগৰীলৈ যাব লাগিব আৰু এই চাইডতো থাকিলেতো নহ'বই কাৰণ এইসকল ব্যক্তি এক্টিভ কৰে বিজনেছ কেটেগৰীলৈ যাব লাগিব ইনভেষ্টৰ হ'বলৈ আমাৰ ওচৰত 1000 কোটি টকা নাই আমি খানদানী চহকী ব্যক্তি নহয় হয় নহয় এটা আছে বিজনেছ কৰিব লাগিব তো বিজনেছ কৰিবলৈ হ'লে জেনেৰেলি আজিৰ দিনত মানুহক সকলোতকৈ অত্যাধিক প্ৰাধান্য দিয়া বস্তুটো হৈছে ইনভেষ্টমেণ্ট
1000 মানুহক আপুনি ৰাখিলে আৰু 10,000 টকাকৈ দৰমহা দিবলৈ আৰম্ভ কৰিলে 1 কোটি টকা হ'ল নহয় কোম্পানীয়ে আপোনাক খুলিবৰ কাৰণে মোটামুটি 100 কোটি টকা খৰচা হয় মাটি বাৰী লৈ ষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰালৈকে ফাউণ্ডেশ্যন ছেটআপ কৰালৈকে 100 কোটি টকা খৰচা হ'ল 1 কোটি টকা এজন মানুহক কিমান মানুহক 1000 মানুহক 10,000কৈ দিলে 1 কোটি টকা আপোনাৰ লাগে মাহেকত 12 মাহত 12 কোটি টকা একে বছৰে কোম্পানীৰ পৰা লাভ খাব পাৰিব নি আপুনি মোটামুটি 10-12 বছৰ ৰ'ব লাগিব হয়নে নহয় 10 বছৰ যদি 12 কোটি টকাকৈ দৰমহা দিবলৈ আপোনাৰ 120 কোটি টকা দৰমহাৰ নামত আপুনি এক্সট্ৰা পুঞ্জি ৰাখিব লাগিব নাই মানে মোটামুটি 250 কোটি 200 কোটি টকা নহ'লে আজিৰ দিনত আপুনি পেচিভ ইনকাম লোৱাৰ ৰাস্তা বন্ধ তো সপোন দেখি লাভেই নাই পেচিভ ইনকাম লোৱাৰ ৰাস্তাত প্ৰথমটোতে আমি আঘাত আনিছোঁ সেইটোৱে হ'ল আপোনাৰ ইনভেষ্টমেণ্ট লাগিব এটকা টকা নহয় মই বোলে 50 লাখ টকা ইনভেষ্ট কৰি ডাঙৰ ব্ৰইলাৰ ফাৰ্ম এখন খুলিম কেনচেল নহ'ব ডাঙৰ ব্ৰইলাৰ ফাৰ্ম খুলি কোনো পেচিভ ইনকাম ল'ব নোৱাৰে তো এটাই তাৰপিছতে হ'ল আপোনাৰ এক্সপিৰিয়েঞ্চ লাগিব তাৰপিছতে হ'ল নলেজ তাৰপিছত ৰিস্ক লোৱাৰ ক্ষমতা মই এটা কথাই কওঁ প্ৰথমটো ৰাস্তাই আমাৰ বন্ধ বাকীখিনি কথা চিন্তা কৰি কি লাভ আছে প্ৰথমটো ৰাস্তাই বন্ধ বাকীখিনি কথা চিন্তা কৰি লাভ নাই তো ভগৱানক ধন্যবাদ জ্ঞাপন কৰক ইনফৰমেশ্যন টেকন'লজিৰ যুগত মোবাইল যেতিয়াৰ পৰা আৱিষ্কাৰ হ'ল মোবাইল আৱিষ্কাৰ হোৱাৰ ডাঙৰ কথা নহয় মোবাইলৰ যেতিয়া প্ৰচলন হৈ গ'ল টেকন'লজি যেতিয়া ডেভেলপমেণ্ট হৈ গ'ল তেতিয়া কিন্তু মানুহে পৃথিৱীত হাজাৰ হাজাৰ লাখ লাখ কোটি টকা নফচোৱাকৈও কিন্তু ধনী হ'বলৈ আৰম্ভ কৰিলে ধনী হ'বলৈ উদাহৰণ লাগে আপোনালোকক জেফ বেজছ নামৰ এজন ব্যক্তি আছে মাৰ্ক জুকাৰবাৰ্গ নামৰ এজন ব্যক্তি আছে বৰ্তমান পৃথিৱীৰ 1 নম্বৰ ধনী 2 নম্বৰ ধনী মানুহৰ লিষ্টত আছে